নমস্কাৰ পুৱাৰ বাতৰিৰ সৈতে মই কুশল লাহন জেলৰ পৰা ওলাল ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী অবয়সত 50,000 টকা জৰিমনাৰে অন্তৰ্বৰ্তী জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ DY চন্দ্ৰচূড় আৰু ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীৰ বিচাৰপীঠে জ্যেষ্ঠ সাংবাদিক গোস্বামীৰ জামিন মঞ্জুৰ কৰে বিহাৰত চতুৰ্থবাৰৰ বাবে ৰাজ্যৰ শাসনত বাগজৰি হস্তগত কৰিলে NDA নীতিক হ'ব মুখ্যমন্ত্ৰী বিজেপি বিধায়কৰ অন্তৰ্ভুক্তিৰ বাবে বৃদ্ধি হ'ব কেবিনেটৰ পৰিসৰ অন্যহাতে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মী সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ নাগাজংকাত উত্তেজনা অব্যাহত আগ্ৰাহী নগাক উভতি ধৰিছে অসম আৰক্ষীয়ে উল্লেখ্য যে অসম চৰকাৰৰ গৃহ বিভাগৰ নিলিপ্ততাৰ সুযোগ লৈ অসমৰ সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰি আহিছে নগাই বিজেপিত যোগদানৰ বাবে BPF ত্যাগ বিশ্বজিৎ দৈমাৰীৰ বিশ্বজিতৰ দল ত্যাগত BTADত খলকনি হাগ্ৰামাৰ বিৰুদ্ধে প্ৰাক্তন BLTৰো বিদ্ৰোহ অন্যহাতে দলহে এৰিলে সাংসদ পদ এৰা নাই হাগ্ৰামা মহিলালৈ পত্ৰ দৈমাৰীৰ ৰাজ্যত 25ৰ পৰা 30 বিধানসভা সমষ্টিত সংখ্যালঘু ভোটাৰ বিভাজনৰ লক্ষ্যৰে বিজেপিৰ ৰণকৌশল প্ৰস্তুত বিহাৰ বিধানসভাৰ নিৰ্বাচনত সংখ্যালঘু ভোটাৰ বিভাজনেৰে সফল হোৱা বিজেপিয়ে পৰৱৰ্তী লক্ষ্য হিচাপে লৈছে অসম আৰু পশ্চিম বংগক উল্লেখ্য যে বিহাৰত ৱেচিৰ উৎখানত বিজেপি নেতাৰ উৎসাহ অনলাইন নিউজ পৰ্টেল লাইভ ষ্ট্ৰীমিং এপ চৰকাৰৰ আওতালৈ নেটফ্লিক্স এমাজনো নিয়ন্ত্ৰণৰ আঁচনি অশ্লীলতা আৰু ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগৰ পিছত দেশৰ সকলো OTT মঞ্চসমূহক কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ আওতালৈ অনা হৈছে উল্লেখ্য যে একাংশ লোকে OTT আৰু অনলাইন নিউজ পৰ্টেলসমূহক নিয়ন্ত্ৰণ কৰাৰ দাবী উত্থাপন কৰি আহিছিল অসমকে ধৰি কেইবাখনো ৰাজ্যৰ সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰী তদন্ত কৰিব CBIয়ে এই কথা সংবাদ মেল যোগে সদৰি কৰিছে অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আবালে অন্যহাতে নগাঁৱত নথিকে জব্দ নকৰিলে CIDয়ে ট্ৰাম্পৰ শাসনকালৰ বিপৰীত নীতি গ্ৰহণ কৰিব নতুন ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকা ফাৰ্ষ্ট নীতিৰ পৰিৱৰ্তে সকলো ক্ষেত্ৰতে দেশবোৰৰ সৈতে সহযোগিতাৰে আগবঢ়াৰ আশ্বাস বাইডেনৰ অন্যহাতে বাইডেন ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত ইংলেণ্ড ফ্ৰান্স জাৰ্মানী ভাৰত আদি বহু দেশৰ নেতৃত্বই তেওঁক শুভেচ্ছা জনোৱাৰ বিপৰীতে চীন ৰুছিয়া ব্ৰাজিলকে ধৰি কেইবাখনো দেশৰ ৰাষ্ট্ৰনেতাই অদ্যপি তেওঁক জনোৱা নাই শুভেচ্ছা হংকঙৰ বিধানপালিকাত চীনৰ টেটুচেপা গণতন্ত্ৰ প্ৰত্যাশী সাংসদসকলৰ সমূহীয়া পদত্যাগৰ হুংকাৰ উল্লেখ্য যে চীনে হংকং প্ৰশাসনক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পৰা ৰাজনীতিসকলক সাংবিধানিক পদৰ পৰা অব্যাহতি দিবলৈ দিয়া নিৰ্দেশ আৰু এই নিৰ্দেশৰ আধাৰত 4 গৰাকী সাংসদক বৰ্খাস্ত কৰা সিদ্ধান্তৰ প্ৰতিবাদত এই হুংকাৰ দিছে গণতন্ত্ৰ প্ৰত্যাশী সাংসদসকলে ভাৰত চীনৰ লাডাখ সীমান্তত অব্যাহত থকা সংঘাতৰ শীঘ্ৰেই হ'ব মীমাংসা NAI প্ৰকাশ কৰা বাতৰি মতে লাডাখ খণ্ডত থকা সীমান্তৰ পৰা দুই দেশে পূৰ্বস্থানলৈ উভতাই দিব সেনা যোৱা 6 নৱেম্বৰত ভাৰত চীনৰ শীৰ্ষস্তৰীয় সেনা বিষয়াৰ মাজত হোৱা সিদ্ধান্ত মৰ্মে এনে সমাধান ক্ষেত্ৰত দেশ দুখন উপনীত হোৱা বুলি জানিব পৰা গৈছে আজিলৈ বাতৰি ইমানেই নমস্কাৰ